পৰিষদীয় সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা 138 গৰাকী প্ৰাৰ্থীৰ ভাগ্য বন্দী হল ষ্ট্ৰং ৰুমত। পৰিষদীয় লাংফেৰত এলেকাত ভোটদান স্বতঃস্ফূৰ্ত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিলে বিধায়ক সুমৰং হাঙে। বৰষুণৰ বাবে কণ কণ ছাত্ৰ ছাত্ৰীক পঢ়ুৱা ব্লেক বৰ্ডৰে য'ত নিৰ্মাণ কৰা হয় আহযাহৰ বাবে পথ। নমস্কাৰ, মই সঞ্চয়িতা তেৰণপিয়ে কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা লৈ আহিছোঁ আজি দিনটোৰ প্ৰধান বাতৰিৰ সমূহ। এতিয়া বিতং বাতৰি। কাৰ্বি আংলঙৰ নিৰ্বাচনীৰ বতাহ উত্তপ্ত বতাহ অৱশেষত হাম কাটিলে। পুৱাৰে পৰা নেৰানেপেৰা বৰষুণৰ বাবে হোৱা প্ৰতিকূল বতৰকো নেওচি কাৰ্বি আংলঙৰ ৰাইজে ওলাই আহি কৰিলে নিজৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত। যুৱক যুৱতী বয়স্ক লোককে ধৰি বৃদ্ধ পৰা আনকি ৰোগীয় পৰিয়ালৰ কোনো সদস্য বা সদস্যসকলৰ সহযোগত নিৰ্দিষ্ট ভোটদান কেন্দ্ৰলৈ ওলাই আহি কৰিলে ভোটদান। সন্ধিয়া 4 বজালৈকে ভোটদানৰ নিৰ্দিষ্ট সময় যদিও কোনো ভোটদান কেন্দ্ৰত প্ৰিচাইডিং বিষয়ৰ পৃষ্ঠপোষকতাত ভোটাৰৰ উপস্থিতিৰ সংখ্যালৈ চাই নিৰ্দিষ্ট সময়তকৈ কিছু পিছলৈ নিৰ্দিষ্ট ক্ৰমিক সংখ্যা দি ভোটদান প্ৰক্ৰিয়া চলায়। অৱশেষত জিলাখনৰ কেইবাখনো ষ্ট্ৰং ৰুমত বন্দী হল 138 গৰাকী প্ৰাৰ্থীৰ ভাগ্য। জিলাখনৰ সকলো সমষ্টিতে ভোটদান প্ৰক্ৰিয়া কোনো খেলিমেলি নোহোৱাকৈ সম্পন্ন হয়। প্ৰতিকূল বতৰকো নেওচি ভোটাৰ ৰাইজে ওলাই আহি নিজৰ ভোটদান কেন্দ্ৰত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ বাবে কাৰ্বি আংলঙৰ ৰিটাৰ্নিং বিষয়া আদিল খানে সমূহ ভোটাৰ ৰাইজক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে। এতিয়ালৈকে আপুনি এভৰি পলিং ষ্টেচন আপুনি ঘূৰি আহিছে, ইয়াত কিবা প্ৰব্লেম কিবা এনেকৈ হৈছে? So polling is going on 100% peacefully and smoothly on the polling station. আৰু যোৱাকালি আমাৰ polling পাৰ্টিবিলাকে টাইমতে গৈ পাইছিলে polling ষ্টেচনত। আজি ৰাতিপুৱা গোটেইখিনি polling ষ্টেচনত টাইমত polling start হৈছে। 8 AM polling has started and I am very glad to see the excitement in the voters. There were long queues in many polling stations even at 6:30, 7 AM in the morning much before the start of the poll. And despite the it's raining, but despite of that I see that the people are really enthusiastic and excited about the election, and I am confident that the polling would be concluded. আনহাতে ডিফু বিধানসভা এলেকাৰ ধনচিৰি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত চন্দ্ৰ সিং হাই স্কুলৰ ভোটদান কেন্দ্ৰৰ ৰাইট উইঙত একাংশ ভোটাৰে নিৰ্বাচনী তালিকাত নিজৰ নাম নেপাই বিপাঙত পৰে। ভোটাৰ আইডি প্ৰদৰ্শন কৰি ভোটদানৰ অনুমতি নোপোৱাৰ অভিযোগ উঠে। এই যুগটোৱা পৰলৈকে ডিফু বিধানসভা এলেকাৰ 9টা পৰিষদীয় সমষ্টিৰ ভিতৰত ভোটদানৰ হাৰ এনেধৰণৰ। 10 নং হাৰাঘাট সমষ্টিত ভোটাধিকাৰ সাব্যস্ত হয় মুঠ 79%। 11 নং লাংফেৰ সমষ্টিত ভোটাধিকাৰ সাব্যস্ত হয় 76%। 14 নং কৰখান্তি সাব্যস্ত হয় 79%। 15 নং মহামায়া সমষ্টিত সাব্যস্ত হয় 88%। 16 নং নমাটি সমষ্টিত সাব্যস্ত হয় 79%। 18 নং লুম্বাজং সমষ্টিত সাব্যস্ত হয় 69%। আৰু 19 নং পৰিষদীয় ধনচিৰি সমষ্টিত সাব্যস্ত হয় 81%। ডিফু বিধানসভা সমষ্টিৰ বাকী দুটা সমষ্টি ফুলনি আৰু সিংহাসনত ভোটদানৰ হাৰ এতিয়াও হাতত পৰাহি নাই। কাৰ্বি আংলঙৰ মুঠ 26টা পৰিষদীয় সমষ্টিৰ নিৰ্বাচনৰ বাবে প্ৰতিটো সমষ্টিৰ ভোট কেন্দ্ৰসমূহত ভোটদানৰ বাবে ভোটাৰৰ লানি নিচগা হাৰি। পুৱাৰে পৰা নেৰানেপেৰা বৰষুণৰ মাজতো ঘৰৰ পৰা ওলাই আহিছে নিজ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ। 11 নং লাংফেৰ সমষ্টিৰ ৰজাপথাৰ তিনিআলি উচ্চ মাধ্যমিক বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰে ডিফু বিধানসভা সমষ্টিৰ বিধায়ক সুমৰং হাং। লাংফেৰ সমষ্টিটো আমি জিকিম, বিজেপি দলে জিকিব। আমি অলপমান যদি সন্দেহ আছে, লুম্বাজঙত সন্দেহ আছে, যদি লুম্বাজঙত যদি আমি আশা ৰাখিছোঁ জিকিম বুলি, কিন্তু লুম্বাজঙৰ সতে আমাৰ কাৰ্বি আংলঙত আমি আশা কৰিছোঁ 18টালৈকে আমি আশা কৰিছোঁ, কিন্তু আমি মিনিমাম আমি 14টা পাম, তাৰপিছত মেক্সিমাম আমি 18টা পাম। MLA সমষ্টিত মুঠ 6টা পৰিষদীয় সমষ্টি আছে কাউন্সিলৰ। 6টা কাউন্সিলৰ পৰিষদীয় সমষ্টি যিটো আছে 6টাতে আমি জিকি যাব পৰা অৱস্থাত আছোঁ বৰ্তমান, যদিহে লুম্বাজংটো যদি আমি জিকিব পাৰোঁ। বিধায়ক গৰাকীয়ে পত্নীসহ আহি ভোটাধিকাৰ পিছতে
সাংবাদিকৰে হোৱা আছুতীয়া সাক্ষাৎকাৰত ডিফু বিধানসভাৰ অন্তৰ্গত 6টা পৰিষদীয় সমষ্টিত বিজেপি দখল হ'ব লগতে জিলাখনৰ পৰিষদীয় সমষ্টিৰ মুঠ 26টাৰ ভিতৰতে 14টা আসন বিজেপিৰ দখলত আহিবই বুলি সদৰি কৰে উল্লেখ্য 16 জুনৰ দিনা এই লাংফেৰ সমষ্টিৰে আন এগৰাকী প্ৰাৰ্থী ফুডিং টেৰাঙৰ সমৰ্থকক নিৰ্বাচনী বিধি ভংগৰ অভিযোগত আৰক্ষীয়ে আটক কৰে আটক হোৱা ৰাম চৌহান ৰাম বচ্চন চৌহান সুকুমাৰ বণিকক সোধপোছ অব্যাহত আছে ভোটাৰৰ মাজত ধন বিলোৱাৰ অভিযোগত আটক কৰা হৈছিল অৱশ্যে উপযুক্ত প্ৰমাণ পোৱা নাই বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে ইপিনে শান্তিপূৰ্ণ নিৰ্বাচনৰ ব্যাহত ৰখাৰ পৰিপ্ৰেক্ষিতত এয়া ফ্লাইং স্কোৱাড আৰু আৰক্ষীয়ে যুটীয়া তালাচীৰ চলে পোৱা ভাগত বকুলিয়া ঘাটৰ পৰা ৰাজু কাঠাৰ কাট নিউজ এইখন কাৰ্বি আংলঙত কিবা নহয় কিবা অভিনৱ ঘটনা ঘটে অভিনৱ ঘটনা মংগলজনক হলে সকলোৰে বাবে আশীৰ্বাদত কাৰণ হ'ব পাৰে ভাল কথা কিন্তু কোন লৰা ছোৱালীৰ বাবে যত শিক্ষা জীৱনৰ প্ৰথম সপোন হয় আৰু সেইখন পবিত্ৰ শিক্ষা অনুষ্ঠানত কোন লৰা ছোৱালীক শিক্ষা প্ৰদান কৰা আহিলা যেতিয়া হয় আহজাহৰ পথ কি বুলি ক'ব যাৰ দ্বাৰা কামফেৰা সম্পাদিত হয় হেয়াও যদি এইখন সমাজৰে একাংশ মুধা ফুটা লোকৰে কাণ্ড হয় আপুনি কি ক'ব চাওক এই প্ৰতিবেদন লুম্বাজং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত এইখন লোৱাৰ ডিলাজি এলপি স্কুল ডিফু মাঞ্জা পথৰ কাষতে আছে এই এলপি স্কুল পৰিষদৰ দ্বাদশ সাধাৰণ নিৰ্বাচনৰ বাবে এইখন এলপি স্কুলকো ভোটদান কেন্দ্ৰ হিচাপে অন্তৰ্ভুক্তি কৰা হয় অৱশ্যে ইয়াত কেৱল আজিৰ কথা নহয় পৰিষদ নিৰ্বাচনকে ধৰি বিধানসভা সাংসদ নিৰ্বাচনৰ ভোট গ্ৰহণ কেন্দ্ৰ বৰষুণ বতৰৰ বাবে এইবাৰ ভোট গ্ৰহণ কেন্দ্ৰসমূহলৈ যাবলৈ অসুবিধা নিশ্চয় হৈছে কিন্তু অসুবিধা অতৰাবলৈ ব্যৱস্থা গ্ৰহণ কৰাৰ নামত ৰাস্তাৰ পৰা ভোট গ্ৰহণ কেন্দ্ৰলৈ বোকাময় ৰাস্তা পাৰ কৰিবলৈ কোন লৰা ছোৱালীক পঢ়ুৱা ব্লেক বৰ্ডকে শাৰী পাতি আহজাহাৰ অস্থায়ী ৰাস্তা সজোৱাটো জানো ভীষণ গৰ্হিত কাম নহয় স্কুলৰ হাতখনকৈ ব্লেক বৰ্ড শাৰীকৈ পাতি সজাইছে ৰাস্তা মানুহ ইয়াৰ ওপৰেদি নিৰাপদ দলঙৰ ওপৰত অহা যোৱা কৰা দি কৰি আছে চিন্তাশীল তথা শিক্ষাৰ প্ৰতি অসীম ভক্তি থকাজনে এই ধৰণৰ নিম্নতন কাণ্ড জ্ঞানহীন কাৰ্য দেখি চকু কপালত উঠিছে সময় হৈছে এতিয়া ক্ষন্তেক বাণিজ্যিক বিৰতিৰ Cut News Channel ay hinpanang itunghan ng one pila at Practo the Talent Show. The artist Carby traditional attire and its innovation. Jong sinang itong labangso a show long interested lote ladak screen long kipi anambara long nang itong humri ignore. Royal Enfield, Ishan Motors, Ward number 2 near CCI Limited, Dimapur Road, NH 39. Chandrapur Bogasan 782480, District, Karbi Anglong, Assam.
আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াবহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ Ganj Assam Hill Small Industries Development Corporation pen Arniwang Hemalong akenang sa hormu ason salam pontanglo lasinang tum Arniwang kenang sot kecho ason la penthesri alang hithi kulat along longpon ikji kang sirtang kijun alang tharwe alang theso alang kecho ajam thu tharmit adu thelua kreng chitronola ukthor pen chenglok ongdung Hemalong akenang sot hormu longpon ikji আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰ ৰসটো পাহাৰীয়া কমলা আৰু আনাৰ ৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ স্বাগতম বিৰতিৰ পিছত পুনৰ ঘূৰি আহিছো বাতৰি মজিয়ালে কাৰ্বি আংলঙৰ ৰাজনৈতিক বতাহে বেলেগ শেহতীয়াকৈ হঠাতে হলনি হ'ব পাৰে ৰাজনৈতিক বতাহৰ গতি ডিফু বিধানসভা সমষ্টিৰ অন্তৰ্গত সিংহাসন পৰিষদীয় সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী প্ৰদীপ সিংনাৰ একাংশ সমৰ্থকসকলক প্ৰাৰ্থীগৰাকীৰ সমৰ্থন এৰি হঠাতে যোগদান কৰিলে বিজেপি প্ৰাৰ্থী অমৰ টিছৰ লগত 19 নং ডিফু বিধানসভা এলেকাৰ সিংহাসন সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী প্ৰদীপ সিংনাৰে মডেল ভিলেজৰ গয়া ৰাইজক মাটিৰ পট্টাৰ বিনিময়ত প্ৰতিজন ব্যক্তিৰ পৰা 2000 টকাকৈ বৰঙণি লোৱাৰ অভিযোগ উত্থাপন কৰিলে গয়া ৰাইজে এই অভিযোগ ইমানেই নহয় প্ৰাৰ্থীগৰাকীৰ সহধৰ্মিনীয়ে পট্টা বিনিময়ত প্ৰাৰ্থী প্ৰদীপ সিংনাৰ ভোট নিদিলে পট্টা প্ৰদান নকৰাৰ বাবে ভাবুকি প্ৰদানৰ অভিযোগ উত্থাপিত হৈছে যাৰ বাবে গয়া ৰাইজে প্ৰাৰ্থীগৰাকীৰ সমৰ্থন ত্যাগ কৰি বিজেপিত কৰিলে যোগদান হয় নিৰ্বাচনৰ কাক চাপিলে কাৰ্বি আংলঙত এনে প্ৰতিচ্ছবি বৰ সুলভভাৱে মূল্যত পোৱা যায় পিদেন হে ক কুপিজি নাঙে থেৰ হে কমা বাংলা থা পিছো বাংমা প্ৰদীপ সিংনাৰ প্ৰদীপ সিংনাৰ ko ni tum han sa pur pe te hai puta chere kon lai ta ni chela la anda na po o anda pulo ani bang la hai ni chelo কাৰ্বি আংলঙত যিদৰে বেছিভাগ ৰাজনৈতিক নেতাসকলে নিজৰ নীতি আদৰ্শক জলাঞ্জলি দি নিশাটোৰ ভিতৰতে পূৰ্বৰ পোছাক সলনি কৰি অন্য ৰাজনৈতিক দলৰ পোছাক নিহংকুশে পৰিধান কৰিব পাৰে তেনেদৰে দলীয় সমৰ্থিত কৰ্মীসকলেও ব্যক্তিগত স্বাৰ্থ পূৰণত বাধা হ'লে নিজৰ সমৰ্থন ৰাতাৰাতি সলনি কৰি দিব পাৰে কি ৰজা কি প্ৰজা প্ৰায় একে কাকনো বুলিবা ককা সকলোৰে সুন্দৰী চুলি পকা ধিক ৰজাৰ প্ৰজা কাৰ্বি আংলং সদৰ চহৰ ডিফু বজাৰ এলেকাতে দেখা যায় অসম তথা জিলা পৰিষদ চৰকাৰৰ তথাকথিত বিকাশৰ নামত চূড়ান্ত নিদৰ্শন বিগত কেইবাদিন ধৰি
কিনকিনিয়া বৰষুণতে ডিফু ধনচিৰি আৰু ডিফু ধৰমনলা ৰং মিৰ্দন পথৰ চৰকাৰী গড় কাপ্তানি পথৰ এই চৰম সূচনাই অৱস্থা পথৰ ওপৰত আলকাটৰা সামনি কোন কাহানি বাই এৰাই গৈ মাথুল হিলগুটিৰে ভৰা উখুৰা মুখুৰা আৰু পথৰ মাজে মাজে দৌ খাৱৈ আৰু একুটা খাৱৈত বোকা পানী जितु पथर निचे समीपते एबार परिषदीय निर्वाचনৰ বাবে ভালে কেইগৰাকী নামি দামী প্ৰাৰ্থীয়ে কৰিলে ষ্ট্ৰীট কেম্পেইন সদায় বিকাশৰ স্লোগান দিয়া বিজেপি চৰকাৰৰ কেন্দ্ৰত 3 বছৰীয়া ৰাজ্যত 2 বছৰীয়া আৰু পৰিষদত 1 বছৰীয়া শাসনৰ কালছোৱাত জিলাখনৰ সদৰ চহৰতে চৰকাৰী গড় কাপ্তানি পথৰ এনে দুৰৱস্থা জিলাখনৰ আন ভিতৰৰ ৰাস্তা পথৰ কথাবোৰ আৰু হয়তো নুকুৱাই ভাল হ'ব যিহেতু চহৰৰ মাছ পথাৰে এই চূড়ান্ত শোচনীয় অৱস্থা পৰিষদত বিগত কংগ্ৰেছ চৰকাৰৰ 14 বছৰীয়া আৰু শেহতীয়াকৈ বিজেপি চৰকাৰৰ এবছৰীয়া শাসন কালছোৱাৰ চৰম বিকাশৰ নমুনা এয়া উল্লেখ্য বিগত 15 বছৰে স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰদীপ ডিফুচা এইখন গড় কাপ্তানি পথৰে নিজৰ গৃহ সমষ্টি ধনচিৰিলৈ অহা যোৱা কৰি আহিছে কিন্তু এই পথৰে অহা যোৱা কৰোতে পথৰ এই দুৰ্দশা এদিনো দৃষ্টিগোচৰ নোহোৱাটো হাস্যকাৰ বুলি সাধাৰণ পথচাৰী তথা নিকটৱৰ্তী ব্যৱসায়িক মহলে মত প্ৰকাশ কৰিছে আজিৰ বাতৰি ইমানতে সামৰিছো মই সঞ্চয়িতাই কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছো ধন্যবাদ